সামাজিক মাধ্যম যাক নেকি আজি আমি সোশ্যাল মিডিয়া বুলি কওঁ ইয়াৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই সৰু সৰু ল'ৰা ছোৱালীকে আদি কৰি বুঢ়া বুঢ়ী ব্যক্তিলৈকে সকলোৱে এই সোশ্যাল মিডিয়াৰ বিষয়ে অৱগত আজি সোশ্যাল মিডিয়া আমি বিভিন্ন উদ্দেশ্যৰে ব্যৱহাৰ কৰোঁ কিন্তু তাহানিৰ সময়ত এই সোশ্যাল মিডিয়াৰ প্ৰাইমাৰী পাৰপ'জ ইয়াক ক্ৰিয়েট কৰাৰ বনোৱাৰ উদ্দেশ্য এটাই আছিল যে লোকসকলে ইজনে আনজনৰ লগতে সংযোগ হ'ব আৰু তেওঁলোকৰ সম্বন্ধ অটুট হ'ব ইজনে আনজনৰ দূৰ সম্পৰ্কৰ লোকৰ সৈতে কথা বতৰা কৰিব পাৰিব আৰু নিজৰ যি মন্তব্য ৰাখিব পাৰিব কিন্তু আজি সোশ্যাল মিডিয়া আমি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ আজিকালি মেইন ফোকাস হৈছে বিজনেস ব্যৱসায় যিনকি আমি বহুত দ্ৰুতগতিত বঢ়া দেখা পাইছোঁ সোশ্যাল মিডিয়া আজি অকল কথা বতৰাৰ কাৰণেই নহয় নিজৰ অপিনিয়ন ৰখাৰ বিজনেস প্লেটফৰ্ম হৈছে নিজৰ প্ৰফাইল বনাই এক আৰ্নিং সোৰ্স হৈছে অকল কথা বতৰাই নহয় নিজৰ টেলেন্ট শ্ব' দেখুৱাৰ এক প্লেটফৰ্ম হৈ পৰিছে কিন্তু 90sৰ ল'ৰা ছোৱালীবিলাকে হয়তো জানিব যেটো সময়ত নেকি সোশ্যাল মিডিয়া নাছিল সেই সময়ত ইয়াহু চাট আৰু MIRC নামৰ যি প্লেটফৰ্ম আছিলে যাৰ দ্বাৰা নেকি কথা বতৰা হৈছিলে এয়া বহুত অ্যামেজিং আছিলে কিন্তু যেতিয়াৰ পৰা এই সোশ্যাল মিডিয়া আৰম্ভ হ'ল লোকসকল বহুত দ্ৰুতগতিত তেওঁলোকৰ বিজনেছক হওক কথা বতৰাই হওক বন্ধুবৰ্গই হওক বিভিন্ন প্ৰকাৰে দ্ৰুতগতিত ডেভেলপমেণ্টত আগবাঢ়িছে আজি যদি আমি সোশ্যাল মিডিয়াৰ এই সামাজিক মাধ্যমৰ যি বিগিনিং ষ্টাৰ্টিং বা হিষ্ট্ৰী পঢ়ো আমি বহুত ৱেবছাইট চেক কৰিলোঁ আমি কিছুমান ৱেবছাইট গম পাওঁ যি নেকি সোশ্যাল মিডিয়াৰ আৰম্ভণিৰ কথা কয় আৰু প্ৰথম যি ৰিচাৰ্চ কৰিলে আমি গম পাওঁ প্ৰথম সোশ্যাল মিডিয়া প্লেটফৰ্ম যি নেকি নিজৰ ব্যক্তিগত প্ৰফাইল বনাই কথা বতৰা কৰিবলৈ বা সংযোগ কৰিবলৈ প্লেটফৰ্ম এটা দিছিলে সেই প্লেটফৰ্মটো হৈছে মাইক্ৰ'ভিউ যাক নেকি পাছত নাম হলাই 6 ডিগ্ৰীও নাম দিয়া হৈছিলে আৰু এই এপ্লিকেশ্যনৰ যি ফাউণ্ডাৰ তেওঁৰ নাম হৈছে এণ্ড্ৰিউ ৱেইনৰিচ 1997 চনত ইয়াৰ লঞ্চ হৈছিলে নিউয়ৰ্কত আৰু এসময়ত ইয়াৰ ফলোৱাৰ 3.5 লাখতকৈও অধিক হৈছিলে কিন্তু দুখক্ৰমে সেই সময়ত ইণ্টাৰনেট নথকাৰ কাৰণে এই যি এপ্লিকেশ্যন এই যি প্লেটফৰ্ম 2001 চনত বন্ধ কৰিবলগীয়া হৈছিলে তাৰ পাছতে আমি চাবলৈ পাওঁ আন এক সোশ্যাল মিডিয়া প্লেটফৰ্ম যাৰ নাম আছিলে লাইভ জাৰ্নেল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে ব্ৰেন ফিটজেপাট্ৰিক যি নেকি 15 বছৰ থাকোঁতেই এক শিশু সময়তে তেওঁ এই এপ্লিকেশ্যন ডেভেলপ কৰিছিলে 15 এপ্ৰিল 1999 চনত আৰু ইয়াৰ প্ৰাইমাৰী উদ্দেশ্য আছিলে যে তেওঁ নিজৰ বন্ধুবৰ্গৰ সৈতে কথা বতৰা কৰিব কিন্তু এই এপ্লিকেশ্যনে অলপ এটেনশ্যন পালে আৰু ইয়াৰ ফলোৱাৰ্ছ বাঢ়িবলৈ ধৰিলে আৰু সেইকাৰণে 2005 চনত আমেৰিকান ব্লগিং ছফটৱেৰ কোম্পানী যি নেকি 6apart কিনি ল'লে আৰু তেওঁলোক ইউজ কৰিছিলে কিন্তু তেওঁলোকো আকৌ পুনৰ 2007 চনত ৰাছিয়ান মিডিয়া কোম্পানী যি নেকি SOP মিডিয়া তেওঁলোকক বেছি দিলে আৰু এই লাইভ জাৰ্নেল এতিয়াও ৰানিং হৈ আছে কিন্তু ইয়াৰ বহুত ফিচাৰ্ছবিলাক বেলেগ কৰি দিয়া হৈছে পাছতে আমি চাবলৈ পাওঁ 2000 চনত লৰ্ণষ্ট্ৰম নামৰ আন এক সোশ্যাল মিডিয়া প্লেটফৰ্ম এপ্লিকেশ্যন লঞ্চ কৰা হ'ল আৰু ই এক সুইডিছ মিডিয়া প্লেটফৰ্ম আছিলে সুইডেনৰ সুইডিছ মিডিয়া প্লেটফৰ্ম আছিলে আৰু এই প্লেটফৰ্মটোৱে এডভাৰটাইজমেণ্ট যি নেকি আজি আমি চাবলৈ পাওঁ বিভিন্ন প্ৰকাৰৰ এডছ আহি থাকে প্লেটফৰ্মক প্ৰথম তেওঁলোক ইন্ট্ৰডিউচ কৰাইছিলে আৰু সেইকাৰণে ইয়াৰ যি পপুলাৰিটি বহুত দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছিলে আৰু ইয়াৰ অতি কম সময়ৰ ভিতৰত 12 লাখতকৈও অধিক ফলোৱাৰ হৈ গৈছে কিছুমান দুৰ্বলতা থকাৰ কাৰণে এই প্লেটফৰ্ম গ্ৰেজুৱেলি আৰু স্লোলি বন্ধ কৰিবলগা হ'ল আৰু 18 আগষ্ট 2010 চনত এই প্লেটফৰ্ম বন্ধ কৰিলে কিন্তু এই প্লেটফৰ্মক বহুতো লোকসকলে ব্যৱহাৰ কৰিছিলে আৰু এক সুকীয়া নিজৰ পৰিচয় আৰু লোকসকলৰ লগত কানেক্ট কৰাৰ এক সুকীয়া প্লেটফৰ্ম এই লৰ্ণষ্ট্ৰম নামৰ এপ্লিকেশ্যনটোৱে দিছিলে তাৰ পাছত আমি দেখিবলৈ পাওঁ সোশ্যাল মিডিয়াৰ এক ডিফাৰেণ্ট পথ বা ওৱান ষ্টেপ এহেড
ডেভেলপমেণ্ট লৈ অহা যি এপ্লিকেশ্যন আছিলে সেয়া আছিলে ফ্ৰেণ্ডষ্টাৰ আৰু এই ফ্ৰেণ্ডষ্টাৰ জনাথন আব্ৰাহাম নামৰ যি ব্যক্তি তেওঁ 2002 চনত লঞ্চ কৰিছিলে বনাইছিলে তাৰ মানে 2002 চনত বনাইছিলে কিন্তু লঞ্চটো 2003 চনত তেওঁ কৰিছিলে এই এপ্লিকেশ্যন বহুত স্পেচিয়েল আছিলে আৰু বিভিন্ন কোৱালিটিজ আৰু অকল কথা বতৰাই নহয় ইয়াৰ লগতে যি স্পেচিয়েল ৰূপে ষ্টেটাছ ৰখাৰ আৰু কথা বতৰা কৰাৰ বিজনেছ প্লেটফৰ্মেদি ইউজ কৰাৰ বিভিন্ন প্ৰকাৰৰ ফেচিলিটিয়ে এই ফ্ৰেণ্ডষ্টাৰে দিছিলে আৰু যাৰ কাৰণে কি গুগলেও এই ফ্ৰেণ্ডষ্টাৰক কিনিবলৈ বিচাৰি আছিলে আমি জানো গুগল 1998ত 4 ছেপ্টেম্বৰত লেৰী পেজ আৰু চাৰ্গেই ব্ৰিন নামৰ ব্যক্তিসকলে লঞ্চ কৰিছিলে কিন্তু এই ফ্ৰেণ্ডষ্টাৰ তাৰ পাছত 2003 চনত লঞ্চ হৈছিলে আৰু গুগলে এই ফ্ৰেণ্ডষ্টাৰক কিনিব বিচাৰিছিলে কাৰণ ইয়াৰ বহুত স্পেচিয়েল ফেচিলিটিবোৰ আছিলে কিন্তু দুঃক্ৰমে 19 ডিচেম্বৰ 2009 চনত মল গ্লোবেল কোম্পানীয়ে এই সফটৱেৰ এই এপ্লিকেশ্যন কিনি ল'লে আৰু 2001 চনত ইয়াৰ কমপ্লিট যি প্ৰফাইল আছিলে বা যি এপ্লিকেশ্যনৰ ফেচিলিটিবিলাক আছিলে চেঞ্জ কৰি দিলে আৰু ইয়াক এক ছ'চিয়েল গেমিং মানে গেমৰ এপ্লিকেশ্যনত চেঞ্জ কৰি দিলে ফ্ৰেণ্ডষ্টাৰৰ পাছতে আমি ছ'চিয়েল মিডিয়াৰ এই জগতত আন এক পাৱাৰফুল আৰু ডাইনামিক এপ্লিকেশ্যন দেখিবলৈ পাওঁ যাৰ নাম মাইস্পেচ আৰু মাইস্পেচৰ যি পপুলাৰিটি আজিও লোকসকলে স্মৰণ কৰে আৰু আজিও বহুতো লোকসকলে ইয়াক ব্যৱহাৰ কৰা দেখা যায় আৰু মাইস্পেচৰ বহুত ইউনিক ফেচিলিটি আৰু যি প্ৰফাইল আছিলে আৰু যি কালাৰিং আছিলে বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ যিয়ে নেকি লোকসকলক এট্ৰেক্ট কৰাত বহুত সক্ষম হৈছিলে মাইস্পেচ আমেৰিকান ছ'চিয়েল নেটৱৰ্কিং ছাইট আছিলে আৰু 1 আগষ্ট 2003 চনত ইয়াক লঞ্চ কৰা হৈছিলে আৰু 2005ৰ পৰা 2008লৈকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু লাৰ্জেষ্ট নেটৱৰ্কিং ছাইট আছিলে আৰু ইয়াৰ ফাউণ্ডাৰ্ছসকল আছিলে ক্ৰিছ ডিউলফ টম এণ্ডাৰছন জন হাৰ্ট তেওঁলোকে বহুত কষ্ট আৰু পৰিশ্ৰম কৰি মাইস্পেচৰ এটা ষ্ট্ৰং ফাউণ্ডেশ্যন দিছিলে যিয়ে নেকি বহুত সময়লৈকে লোকসকলৰ হৃদয়ত ৰাজত্ব কৰিবলৈ সক্ষম হৈছিলে বহুত ডিফাৰেণ্ট কোৱালিটি আৰু ফেচিলিটিজ এই মাইস্পেচে দিছিলে অকল যে লোকসকলক সংযোগ কৰাই নহয় বা এক প্ৰকাৰৰ তেওঁলোকৰ বিজনেছ প্লেটফৰ্মে নহয় কিন্তু বিভিন্ন ধৰণৰ ফেচিলিটি যেনেকৈ গেমিঙৰ কথা হওক বা তেওঁলোকৰ ইণ্টাৰেষ্টেড থিংছ যিবিলাক নেকি তেওঁলোক ইণ্টাৰেষ্টেড বস্তু বিচাৰি থকা বস্তু সকলো তেওঁলোক প্ৰভাইড কৰিছিলে কাৰণ এই যি মাইস্পেচৰ অনাৰবিলাক আৰু কিছুমান ৱেবছাইট চলাই আহিছিলে যাৰ পৰা নেকি তেওঁলোক ডাটা পাইছিলে লোকসকলৰ আৰু তেওঁলোকৰ ইণ্টাৰেষ্টৰ কথা গম পাইছিলে আৰু সেইকাৰণে মাইস্পেচত এই সকলো ফেচিলিটি এড কৰি লোকসকলক এট্ৰেক্ট কৰাৰ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিলে মাইস্পেচে আৰু 2003 চনতে বহুতো নেটৱৰ্কিং ছাইট যে নেকি নিজৰ প্ৰফাইল বনাই কথা বতৰা কৰাৰ আৰু বিভিন্ন ফেচিলিটিৰে লঞ্চ হৈছিলে কিন্তু এই নেটৱৰ্কিং ছাইটবিলাক ইমান পপুলাৰ হ'ব নোৱাৰিলে আৰু তাৰ ভিতৰত কিছুমান নাম যেনে কেয়াৰ2 মাল্টিপ্লাই হিং অৰ্কুটক বহুতেই জানে কিছুমানে ইউজো কৰিছে চাগে মিক্সি পিস্কো হাইবিছ যিবিলাকে নেকি 2003 চনৰ ভিতৰতে লঞ্চ হৈছিলে আৰু কিছুমান এতিয়া চলি আছে কিছুমান বন্ধ হ'ল তাৰপিছত আমি দেখিবলৈ পাওঁ আন এক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যি নেকি বেছি দিনলৈকে নচলিলে হ'লেও ইয়াৰ যি পপুলাৰিটি বহুত বাঢ়ি গৈছিলে যাৰ নাম হৈছে লিংকডইন 5 মে 2003 চনত ইয়াৰ লঞ্চ কৰা হৈছিলে আৰু এয়া অনলাইন বিজনেছৰ সাৰ্ভিস আগবঢ়াইছিলে আৰু নিজৰ প্ৰফাইল বনোৱাৰ লগে লগে কথা বতৰা কৰাৰ লগে লগে এক বহুত ভাল প্লেটফৰ্ম আছিলে বিজনেছ কৰা লোকসকলৰ কাৰণে আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে ৰেড এলেন কনষ্টাইন এৰিকজিন আৰু মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনে এই লিংকডইনক তেওঁলোক অপাৰেট কৰিছিলে মে 2020লৈকে ইয়াৰ 6.90 বিলিয়ন মানুহ ইয়াত সংযোগ হৈছিলে আৰু এতিয়াও বহুতো লোকসকলে এই
প্লেটফৰ্ম ব্যৱহাৰ কৰে কিন্তু ইয়াৰ পপুলাৰিটি এতিয়া কমি গৈছে আৰু বহুতো লোকসকলে লিংকডইনৰ নামেই নাজানে আমাৰ জেনেৰেশ্যন যি লিংকডইনৰ নামেই নাজানে তাৰপিছত ৱৰ্ল্ডৰ পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল এপ্লিকেশ্যন লঞ্চ হ'ল গেছ হোৱাট য়েছ ইট ইজ ফেচবুক 2004 চনৰ 4 ফেব্ৰুৱাৰীত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ এজন ছাত্ৰ যাৰ নাম আছিলে মাৰ্ক জুগাৰবাৰ্গ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু পাৱাৰফুল প্লেটফৰ্ম লঞ্চ কৰিলে আৰু 2010 চনলৈকে ফেচবুক পৃথিৱীৰ আটাইতকৈ ডাউনলোডেড এপ হৈ গ'ল ইয়াৰ মানুহবিলাক এট্ৰেক্ট হোৱাৰ বা আকৰ্ষিত হোৱাৰ এটা কাৰণ আছিলে ইয়াৰ চিম্পলিচিটি ই মানুহৰ কণ্টেণ্ট যি বিচাৰিছিলে তাত ষ্টিক আছিলে ৱেৰেজ আমি যদি কথা পাতোঁ মাই স্পেচ বহুত ধৰণৰ তাত বিজনেছ হৈ গ'ল প্লেটফৰ্ম হৈ গ'ল আৰু তেওঁবিলাকে বিভিন্ন প্ৰকাৰৰ যি ডাটা কালেকশ্যন কৰি মানুহক এট্ৰেক্ট কৰিব বিচাৰি আছিলে বহুত কমপ্লিকেটেড হৈ গ'ল কিন্তু ফেচবুক আহিলে যেতিয়া বহুত চিম্পলিচিটি কোনো প্ৰকাৰৰ সমস্যা নাই কথা বতৰা কৰিব ভিডিঅ' কলিং কৰিব পেজ বনাই দিলে গ্ৰুপছ বনাই দিলে তো সংযোগৰ মানুহৰ লগত সংযোগ কৰাৰ যি প্ৰক্ৰিয়া তাত ষ্টিক থাকিলে আৰু সেইকাৰণে অতি কম সময়ৰ ভিতৰত এজন এই ছাত্ৰই ফেচবুকক লঞ্চ কৰি পপুলাৰিটি পাই গ'ল প্ৰথম অৱস্থাত যেতিয়া নেকি লঞ্চ হ'ল 2004 চনত ইয়াৰ যি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিতেই লোকসকলে প্ৰথম দিনতেই হাজাৰ সংখ্যাত জইন হৈ গ'ল তাৰপাছত লাহে লাহে বেলেগ ইউনিভাৰ্চিটি জইন হ'ল আজি গোটেই পৃথিৱীত ফেচবুক আটাইতকৈ ডাউনলোডেড আৰু ইউজড এপ্লিকেশ্যন হয় তাৰপাছত আমি দেখিবলৈ পাওঁ টুইটাৰ 2006 চনত লঞ্চ হ'ল 15 জুলাইত আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জেক ডৰছে আৰু নোৱা গ্লাছ ভিষ্টন আৰু ইভেন উইলিয়ামছ 2018 চনলৈকে 321 মিলিয়ন এক্টিভ ইউজাৰ্ছ আমি দেখিবলৈ পাওঁ আৰু আজি এই টুইটাৰ আটাইতকৈ বেছি ছিকিউৰিটি ছেফটি থকা এপ বুলি জনা যায় যাক নেকি প্ৰায়ভাগ চেলিব্ৰিটিবিলাকে ইউজ কৰে হয়তো আমি যিবিলাক সাধাৰণ লোক বা গাঁও অঞ্চলত বা কিছুমান নগৰ অঞ্চলত থকা লোকসকল এই টুইটাৰ ব্যৱহাৰ নকৰে কিন্তু তথাপিও আজি এই টুইটাৰৰ পপুলাৰিটি আটাইতকৈ বেছি বুলি দেখিবলৈ পাইছোঁ আৰু ৰিচেণ্টলি আমি দেখিবলৈ পাওঁ এলন মাস্ক নামৰ যি ব্যক্তিজনে এই টুইটাৰ কিনি লৈছে আৰু ইয়াৰ যি ফেচিলিটি আমি জানো আজি যি আমি ট্ৰেণ্ডিঙৰ কথাবিলাক গম পাওঁ বা নিউজ হওক বা যিকোনো নিউজ আজি টুইটাৰৰ জৰিয়তেই সকলোৱে পাব্লিছ কৰে আৰু এই এপ গ্ৰেজুৱেলি লোকসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ আহিবলগীয়া দিনত এই যি টুইটাৰ আটাইতকৈ বেছি ইউজ কৰা এপ হৈ পৰিব তাৰপাছত আমি দেখিবলৈ পাওঁ হোৱাটছআপ যাক নেকি আমি প্ৰথম অৱস্থাত হোৱাটছআপ বুলিয়ে জানিছিলোঁ জাষ্ট এক ষ্টেটাছৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে জাষ্ট হোৱাটছআপ মানে কি কৰি আছোঁ এই মুহূৰ্তত আৰু সেই মুহূৰ্তত কি কৰি আছিলে ফটো লৈ হয়তো লিখি কিনে তেওঁলোকে ইয়াক জনাইছিলে আৰু জানুৱাৰী 2009 চনত ইয়াক লঞ্চ কৰা হৈছিলে আৰু ইয়ে এক আমেৰিকান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয় আৰু ইয়াৰ ফাউণ্ডাৰ যিজন আছিলে জেন কম ব্ৰেইন একশ্যন 2014 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ইয়াৰ এক্টিভ ইউজ 19.3 বিলিয়নলৈকে হৈ গৈছিলে আৰু আজি ইয়াৰ পপুলাৰিটি বাঢ়ি গৈ আছে আৰু ক্ৰমান্বয়ে এই ছ'চিয়েল মিডিয়া এপ আটাইতকৈ বেছি ইউজ কৰা এপ হৈ পৰিছে তাৰপাছত আমি দেখিবলৈ পাওঁ ইনষ্টাগ্ৰাম যি নেকি কেভিন চেইষ্টপ মাইক ৰিজিয়াৰ আৰু ইয়াৰ লঞ্চ 6 অক্টোবৰ 2010 চনত হৈছিলে আৰু এক বছৰৰ মূৰতে 10 মিলিয়ন এক্টিভ ইউজাৰ্ছ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিলে ইনষ্টাগ্ৰামে আৰু 2012 চনত ইয়াৰ পপুলাৰিটি চাই ফেচবুকে তাৰমানে জুগাৰবাৰ্গৰ কোম্পানীয়ে 1 বিলিয়ন টকা দি ইয়াক কিনি লৈছিলে আৰু আমি জানো হোৱাটছআপ ইনষ্টাগ্ৰাম বা যি 95 আৰু 96টা যি এপ আছে আৰু প্লেটফৰ্ম আছে একেলগে এতিয়া আমি মেটাভাৰ্ছ বুলি জানো যাৰ এই গোটেই মেটাভাৰ্ছৰ আণ্ডাৰত আহি যায় আৰু এই সকলো যি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে মেটাভাৰ্ছৰ আণ্ডাৰত আহে আৰু এটা কোম্পানীৰ আণ্ডাৰত চলি আছে আৰু পপুলাৰিটি ইয়াৰ বাঢ়ি আছে তাৰপাছত কিছুমান এপ যাক আমি প্ৰায়ভাগে কথা পাতিব
নিবিচাৰোঁ, হয়তো কিছুমানে নাজানে। স্নেপচাট যেনেকৈ লঞ্চ 2011 চনত হৈছিলে আৰু ইয়াৰ পপুলাৰিটিও বহুত বাঢ়ি গৈছিলে, 22.9 কৰোৰ মানুহ ইউজাৰ্ছ হৈ গৈছিলে আৰু প্ৰায়ভাগ লোকে আজি স্নেপচাটৰ নাম নাজানে, কিন্তু কিছুমান লোক আজিও ব্যৱহাৰ কৰে। তাৰপাছত আমি জানো গুগলে নিজৰ এক এপ বা এপ্লিকেশ্যন লঞ্চ কৰিছিলে, গুগল প্লাছ যি নেকি নচলিলে 2011 চনত লঞ্চ কৰিছিলে আৰু এক্টিভ ইউজাৰ্ছ নথকাৰ কাৰণে লেছ ইউজাৰ্ছ থকাৰ কাৰণে তেওঁলোক 2019 চনত ইয়াক বন্ধ কৰি দিলে। তাৰপাছত আটাইতকৈ বিতৰ্কিত যি এপ্লিকেশ্যন আমি দেখিবলৈ পাওঁ 2016 চনত লঞ্চ হৈছিলে, যি নেকি ভাৰতত বেন কৰা হ'ল। হয়, মই গম পাইছোঁ, আপোনালোকে গম পাই গ'ল এতিয়ালৈকে এপটোৰ নাম, যাৰ নাম হৈছে টিকটক। আগষ্ট 2018 ইয়াক মাৰ্চ কৰাইছিলে মিউজিকলি এপৰ লগত, যাৰ পৰা নেকি ইয়াৰ পপুলাৰিটি বহুত সাংঘাতিক ৰূপে বাঢ়ি গৈ আছিলে, কিন্তু কিছুমান দুঃক্ৰমত কিছুমান কাৰণত ভাৰতত এই এপ বন্ধ কৰা হ'ল, কিন্তু আজিও বহুতো ঠাইত এই এপ ব্যৱহাৰ কৰা হয়। তো মই গম পাইছোঁ আপোনালোকে এই ছ'চিয়েল মিডিয়াৰ হিষ্ট্ৰী আৰু যিকোনো কিছুমান এপৰ কথা জানি আপোনালোকে সুখী হৈছে। আৰু এইটো নহয় যে ছ'চিয়েল মিডিয়াৰ যি ৰাজ্য ইয়াতে শেষ হৈছে, অনেক ধৰণৰ এপছ আজি আমি দেখিবলৈ পাওঁ, এপ্লিকেশ্যন আমি দেখিবলৈ পাওঁ, যিয়ে নেকি ফলোৱাৰ্ছ গেইন কৰিবলৈ সক্ষম হৈ গৈছে। আৰু আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে ইয়াৰ পাছত যে কোনো পপুলাৰ এপ নাহিব, আহিব পাৰে আৰু আহি আছে, আৰু কিছুমান আহি লাহে 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 ফলোৱাৰ্ছ গেইন কৰিব পাৰি আছে। তো আহিবলগীয়া দিনত হয়তো আৰু এডভান্স টেকন'লজিত ইউজ কৰি কিছুমান ভাল ফেচিলিটি দি আৰু এপছবিলাক এপ্লিকেশ্যনবিলাক লঞ্চ হৈ থাকিব, কিন্তু যিবিলাক এক্সিষ্টিং আছে তেওঁলোকো এটা কম্পিটিশ্যনত আছে। যেনেকৈ আমি গম পাওঁ ফেচবুক, হোৱাটছআপ, তেওঁলোকে দিনক দিনে ফেচিলিটি দি গৈ আছে নিজৰ এপত, বেছি চিম্পলিচিটি বঢ়াই আছে, কাৰণ লোকবিলাকক তেওঁলোকে হেৰুৱাব নিবিচাৰে। আৰু ছ'চিয়েল মিডিয়াৰ এয়া এক জাল স্বৰূপ, যিয়ে নেকি এবাৰ সোমাই যায় ওলাব নোৱাৰে, কাৰণ এট্ৰেক্টিভ বনাই গৈ আছে। আৰু নিউ লঞ্চাৰবিলাকেও ট্ৰাই কৰি আছে কিমান এট্ৰেক্টিভ বনাব পাৰে আৰু লোকসকলক ধৰি ৰাখিব পাৰে, কাৰণ জিচকা ফলোৱাৰ্ছ হে আজ वही सामर्थ्यशाली है, যাৰ বেছি ফলোৱাৰ আছে তেওঁলোকেই আজিকালি বেছি শক্তিশালী। এপছবিলাকৰ ক্ষেত্ৰতো সেইটোৱেই। থেংক ইউ ছ' মাছ।